বহু অপেক্ষাৰ অন্তত ঐতিহাসিক স্থান আহোম স্বৰ্গদেউ চুকাফাৰ সৌমাৰ খণ্ডত প্ৰথম বসতিস্থল টিপামত আহোমৰ উপাসনা গৃহ চাওচেং ৰেন সম্পূৰ্ণ আহোমৰ ৰীতি নীতিৰে শুভ উদ্বোধন কৰা হয়। লগতে প্ৰদৰ্শিত হয় আহোম সংস্কৃতিৰ বিভিন্ন নৃত্য আদি, যিটোৱে আহোমৰ স্বকীয়তা সকলোৰে আগত ফুটাই তোলে। সময়ৰ ধাৰাত আহোম সংস্কৃতিক ধৰি ৰখা আহোম সংস্কৃতিৰ সকলো সৰু বৰ সাধকক এই চেগতে আমাৰ ভাদৈ নিউজৰ ফালৰ পৰা ধন্যবাদ দিছিলোঁ। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াৰ প্ৰথমজন মহামানৱ চাওলুং চুকাফাৰ অসমৰ প্ৰথম পদাপৰ্ণথলী ঐতিহাসিক টিপামলৈ ব্যাপক হাৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকৰ সোঁত বৈ আছে, যিটোৱে সঁচা অৰ্থত টিপামক এক অতি সম্ভাৱনাময় পৰ্যটনথলীলৈ ৰূপান্তৰিত কৰিছে। টিপাম পাহাৰৰ প্ৰাকৃতিক সৌন্দৰ্য ৰূপ চিৰসেউজীয়া নান্দনিক প্ৰাকৃতিক পৰিৱেশ। দেওহালী পাহাৰৰ সুউচ্চ টিলা, পাহাৰৰ পৰা ৭ বাউল দি মাটি থকা সেউজীয়া ধাননি পথাৰ আৰু বুঢ়ীদিহিং নদী সকলোবোৰ এতিয়া পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। টিপামৰ এই দেওহাল পাহাৰৰ পৰাই শালি খেতিৰ জৰিয়তে ৰাজ্য গঠন কৰা স্বৰ্গদেউ চুকাফাই আহল বহল সমতল ভূমিত সোণালী ধানেৰে উপচি থকা মনোমোহা পৰিৱেশ দেখি তেওঁৰ মুখৰ পৰা স্বতঃস্ফূৰ্তভাৱে নিগৰিছিল মুংডুং চুংখাম, অৰ্থাৎ যাৰ অৰ্থ হ'ল সোণালী শস্যৰ দেশ। আৰু এই টিপাম ঐতিহ্য যি চাওলুং চুকাফা ক্ষেত্ৰ আৰু 1228 খ্ৰীষ্টাব্দত আহি তেওঁ ইয়াত অস্থায়ীভাৱে 3 বছৰ ৰাজধানী কৰিছিল। বৰ্তমানলৈ এই অৱহেলিত অনাদৃত ঐতিহাসিক টিপামৰ প্ৰতি যিদৰে শাসনত থকাসকলৰ সুদৃষ্টি পৰিব লাগিছিল আজিও পৰা নাই। তথাপি আহোম জনগোষ্ঠীয় সংগঠন, বুৰঞ্জীবিদ, সমাজ সংগঠক, সুচিন্তকসকলে টিপামক পৰ্যটনথলী হিচাপে গঢ়ি তোলাত চেষ্টা অব্যাহত ৰাখিছে আৰু বৰ্তমান টিপামে পৰ্যটকৰ পৰা অভূতপূৰ্ব সঁহাৰি পাইছে। টিপাম পৰ্যটনথলীৰ প্ৰকল্পস্থলীত আহোমৰ প্ৰথমখন ৰাজধানী হিচাপে চুকাফাই প্ৰতিষ্ঠা কৰা এই ৰাজধানীতেই আজি চাওচেং এটা উদ্বোধন কৰা হৈছে, যিটো আহোম পৰম্পৰাৰে ফুৰালুং প্ৰথাৰে যি পৰম্পৰা চুকাফাই লগত লৈ আহিছিল সেই পৰম্পৰা মতে এটা চাওচেং আৰম্ভ কৰা হৈছে। সেই অনুষ্ঠানটোৰ যোগেদি অসমবাসীলৈ এটাই আমি বাৰ্তা দিব বিচাৰিছোঁ যে এইখন ৰাজধানীক আমি অৱহেলিত হৈ থাকিবলৈ নিদিওঁ আৰু সকলো অসমৰ ৰাইজে, সকলো জাতি জনগোষ্ঠীয় ৰাইজক আমি আহ্বান জনাইছোঁ যে অসমৰ প্ৰথমখন ৰাজধানীক গঢ় দিয়াৰ ক্ষেত্ৰত সকলোৱে মতামত আগবঢ়াওক আৰু অসম চৰকাৰে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি ইয়াৰ কাৰণে পৰ্যাপ্ত পুঁজি আবণ্টন দি এই পৰ্যটন ক্ষেত্ৰখন অতি সোনকালে নিৰ্মাণ কৰি এটা পৰ্যটনৰ স্থলীলৈ ভাৰতবৰ্ষৰ ভিতৰত খুব লেখত ল'বলগীয়া আৰু উল্লেখনীয় এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। যে টিপামত প্ৰথম ৰাজধানী পাতিছিলে চাওলুং চুকাফাই আহি পেলাই, আৰু এই পতাৰ পিছৰ পৰা এই থলীডোখৰ অসম চৰকাৰে আৰু ভাৰত চৰকাৰে যিধৰণে সংৰক্ষিত কৰি ৰাখিব লাগিছিল সেইধৰণে সংৰক্ষিত কৰি ৰাখিব পৰা নাই। প্ৰায় আহোম জনগোষ্ঠীৰ ইতিহাস জড়িত যি হৈছিলে এইখিনি জেগা পাই মুংডুং চুংখাম বুলি যি আহোম ৰজাই 600 বছৰ আগতেই কৈ গৈছিলে, এই মুংডুং চুংখাম বুলি আমি আজিও ক'বলৈ বাধ্য হৈছোঁ অসম চৰকাৰৰ ওচৰত। আগন্তুক দিনত
এই যি মাটিকালীন যি বেদখল হৈ আছে বেদখল মুক্ত কৰিব লাগিব প্ৰায় 500 বিঘা মাটি আমাক ইয়াত দিব লাগিব আৰু 500 বিঘা মাটিকালীন দিয়াৰ পিছত ইয়াত পৰ্যটনস্থলী এটা হিচাপত গঢ় দিব লাগিব যি অন্যান্য দেশ প্ৰান্তৰ পৰা যি আহি পেলাই আমি যে আহোম ৰাজত্বকালৰ হিষ্ট্ৰী বুৰঞ্জীৰ পৰা ৰাখি পেলাই ইয়াত গোটেই অসমৰ ভাৰতবৰ্ষৰ বাহিৰৰ মানুহ আহি পেলাই চাইনা থাইলেণ্ডৰ পৰা আদি কৰি ম্যানমাৰৰ পৰা আদি কৰি গোটেই বহু দেশৰ পৰা আহি পেলাই থকা ব্যৱস্থা কৰিব লাগিব আৰু তেনেকুৱা ধৰণত নকৰিলে আমি আহোম যি ইয়াত ইতিহাস আছিলে এই ইতিহাসটো নিঃশেষ হৈ যাব আৰু গতিকেলৈ সেই উদ্যোগটো আমি নিজে লৈছোঁ আগন্তুক দিনত আমি চৰকাৰক বহুবাৰ আমি দাবী জনাই আহিছোঁ টিপামক লৈ বহুবাৰ আমি দাবী জনাই আহিছোঁ আৰু টিপামক লৈ আকৌ আমি ইয়াৰ পৰা এটা দীঘলীয়া আমি এটা মানে পৰ্যটনস্থলী এটা হিচাপত আমি দীঘলীয়া এটা প্ৰচেষ্টা আমি তেখেতলোকলৈ আহ্বান জনাম আৰু এই আহ্বান মৰ্মে যদি অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰে যদি এই আহ্বান মৰ্মে যদি তেখেতলোকে আমাক হেমাহি কৰে তাৰপিছত কিন্তু আমি নিজৰববীয়াকৈ কিছুমান সিদ্ধান্ত ল'বলৈ আমি বাধ্য হ'ম তাত কিন্তু আমি যদি বাধ্য হওঁ তেতিয়া কিন্তু আমাক প্ৰশাসনৰ ফালৰ পৰা কিন্তু আমি তেতিয়া জুগৰীয়া নহ'ম এই কথা কিন্তু আমি স্পষ্টভাৱে জনাই দিম টিপামৰ ঐতিহ্যৰ লগতে ৰজাদিনীয়া সম্পদ সমল সংৰক্ষণৰ কাৰণে শেহতীয়াকৈ সৰ্ববৃহৎ অসমীয়া জাতিৰে পৰিকল্পনা যুগুত কৰি বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে টাই আহোম যুৱ পৰিষদৰ লগতে স্থানীয় ৰাইজৰ প্ৰচেষ্টাত টিপাম দেওহাল পাহাৰত প্ৰতিষ্ঠা কৰা আহোমৰ উপাসনাথলী চাওচেং ৰেঙে আজি পূৰ্ণতা লাভ কৰে আহোমৰ ৰীতি নীতি পৰম্পৰাৰ মাজেৰে পুৰোহিতৰ পূজা অৰ্চনাৰে আজি চাওচেং ৰেং উপাসনাথলী মুকলি কৰা হয় উপস্থিত বহু সহস্ৰাধিক পৰ্যটকক আজি আহোমৰ লাই লুংখাম নৃত্যই সকলোকে আকৰ্ষিত কৰে আজি টাই আহোম যুৱ পৰিষদৰ উদ্যোগত টিপামত টাই আহোম উপাসনাস্থলী চাওচেং ৰেঙৰ উদ্বোধন কৰা হ'ল আৰু এই চাওচেং ৰেংটোৰ জৰিয়তে আমি 600 বছৰীয়া ৰাজত্ব কৰা আহোম ৰাজত্বৰ যি ৰীতি নীতি যি ঐতিহ্য যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰিবৰ বাবে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ আৰু এই চুকাফা পৰ্যটন প্ৰকল্পস্থলীত এই চাওচেং ৰেংটোৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই ৰাইজে যাতে চুকাফাৰ আশীৰ্বাদটো আমাৰ আহোম ৰীতি নীতিৰে ল'ব পাৰে আমি সেই ধৰণৰ আমি এক বাতাবৰণ গঢ়ি তুলিবলৈ চেষ্টা কৰিছোঁ 1060টা খটখটি অতিক্ৰম কৰি টিপামৰ দেওহাল পাহাৰত অৱস্থিত চাওচেং ৰেঙত উপস্থিত হ'ব পাৰি আৰু বৰ্তমানৰ টিপামৰ এই একা বেকা খটখটিৰ ৰাস্তাই অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ছ'চিয়েল মিডিয়াত এই খটখটিৰ পৰা ফটো তোলা বা ভিডিঅ' কৰা বৰ্তমান ট্ৰেণ্ডত আছে টিপামৰ বাট পথৰ দ্ৰুত উন্নয়ন যাতায়াতৰ সুব্যৱস্থা খোৱা পানী যোগান বিজুলী ব্যৱস্থাৰ লগতে পৰ্যটকৰ বাবে থাকিবলগীয়া সুবিধাসমূহ পৰিপূৰ্ণ হ'লে অচিৰেই টিপাম বিশ্বৰ পৰ্যটন মানচিত্ৰত জিলিকি উঠিব অৱশ্যে এই ক্ষেত্ৰত টিপাম চুকাফা পৰ্যটন প্ৰকল্পই চৰকাৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে কিন্তু এই প্ৰকল্পৰ লগত জড়িত বিধায়ক আৰু সাংসদৰ তৎপৰতা তথা প্ৰকল্পৰ প্ৰতি সদিচ্ছাৰ অভাৱ দেখা গৈছে সেয়েহে প্ৰকল্পৰ কাম ভবামতে হৈ উঠা নাই ৰাইজেও বিশেষ কিবা এটা হৈ উঠা দেখা নাপালে প্ৰকল্পৰ উদ্যোগ লোৱাৰ আজি 3 বছৰতকৈ অধিক কাল হৈ গ'ল এই ঐতিহাসিক যি এডোখৰ ভূমি এই ভূমিডোখৰ সংৰক্ষিত কৰিব লাগে অসম চৰকাৰ ভাৰত চৰকাৰে আৰু দ্বিতীয়তে এটা কথা আজি আমাৰ পুৰাতত্ব বিভাগ এটা আছে ভাৰত চৰকাৰ এই পুৰাতত্ব বিভাগে কিন্তু শিৱসাগৰত থকা অকল দৌল দেৱালয়খিনিকে তেওঁলোকে ভাবে যে আহোমৰ কীৰ্তিচিহ্ন বা অসমৰ ভৱিষ্যত বুলি কিন্তু শিৱসাগৰৰ পৰা যদি আঁতৰি তেওঁলোকে আহে ডিব্ৰুগড় জিলাত অসংখ্য কীৰ্তিচিহ্ন আছে তাৰে এটা স্থান হ'ল পবিত্ৰ স্থান এইডোখৰ স্থান যিডোখৰত আমি আজি উপস্থিত হৈছোঁ ইয়াৰ লগতে আমি ক'ব বিচাৰোঁ অসম চৰকাৰ ভাৰত চৰকাৰক যে আজি টিপামক সৌন্দৰ্য বৰ্ধন কৰিব লাগিব টিপামক অহা যোৱা যি আমি বাট পথ দেখিছোঁ অত্যন্ত জৰাজীৰ্ণ বাট পথ এই বাট পথ আজি সুব্যৱস্থা কৰিব লাগিব লগতে আমি অসম চৰকাৰ পৰ্যটন বিভাগক আমি ক'ব বিচাৰোঁ যে আজি টিপামক যদি আমি সৌন্দৰ্য বৰ্ধন কৰিব পাৰোঁ ইয়াৰ লগতে বহুতো ইয়াত ঐতিহাসিক আমাৰ ইয়াত পুখুৰী আছে পদুম পুখুৰী আছে হাতীশাল আছে অত্যাধিক আমাৰ ইয়াত পুৰণা যুগৰ কীৰ্তিচিহ্নবিলাক আছে ইয়াক আমি শোভাবৰ্ধন কৰিব লাগিব আৰু লগতে ইয়াৰ লগতে আজি আমি দেখা পাইছোঁ এই ঐতিহাসিক আমি এই স্থানত বহু বছৰ আগতে আহিছিলোঁ কিন্তু আজি দেখা পাইছোঁ ইয়াত নিবনুৱা সমস্যাৰ যিটো আমাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ মাজত আমি 40-50খন আজি ইয়াত দোকান গঢ় লৈ উঠিছে ইয়াত ব্যৱসায় বাণিজ্য ষ্টাৰ্ট হৈছে তো এইবিলাক বস্তু কিন্তু পৰ্যটন বিভাগৰ যথেষ্ট ইয়াত কৰিবলগীয়া কৰণীয় কাম আছে লগতে আমি ইয়াত আহি থকা অভূতপূৰ্ব সঁহাৰি পৰ্যটকৰ যি অভূতপূৰ্ব সঁহাৰি সেই সঁহাৰিৰ বাবে আমি পৰ্যটকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেওঁলোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যাতে এই পৰ্যটনস্থলী চাফ চিকুণ বা পাৰিপাৰ্শ্বিক দিশত
তেওঁলোকে প্ৰতিজনে সহায় সহযোগিতা আগবঢ়াই প্ৰতিজনে ইয়াত থকা যি লেতেৰা পৰিৱেশটোৰ পৰা চাফ চিকুণতা অৱলম্বন কৰিবলৈ ডাষ্টবিনৰ ব্যৱহাৰৰ পৰা আৰম্ভ কৰি প্ৰতিজন পৰ্যটকে এই ক্ষেত্ৰত সচেতন হ'বৰ কাৰণে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ।